মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ফায়াৰ এণ্ড আইচ, জুই আৰু বৰফ, এই কবিতাটোৰ অৰ্থ প্ৰশ্নৰ উত্তৰ এখন ভিডিঅ'তে দিয়া হৈছে। তোমালোকে চাবা বুলি আশা ৰাখিলোঁ। Some say the world will end in fire. কিছুমান মানুহে পৃথিৱীখন জুইত শেষ হ'ব বুলি কয়। Some say in ice. কিছুমান লোকে বৰফত ধ্বংস হ'ব বুলি কয়। From what I have tasted of desire. মোৰ ইচ্ছা হৈছে মই কোনটোৰ সোৱাদ লওঁ। I hold with those who favor fire. মই সেইসকল লোকৰ সৈতে সন্মত যিসকলে জুইত পৃথিৱীখন শেষ হ'ব বুলি কয়। But if it had to perish twice, কিন্তু পৃথিৱীখন যদি দুবাৰ ধ্বংস হয়, I think I know enough of hate. মই ভাবোঁ ঘৃণাৰ বিষয়ে যথেষ্ট পৰিমাণে জানো। To say that for destruction is, বৰফে যিদৰে গলি গলি ধ্বংস হয়, একেদৰে ঘৃণাও লাখে লাখে শিপাই ধ্বংসলীলা আৰম্ভ কৰে। And উৎসাফিক, কিয়নো ঘৃণাৰ বিনা বৰফতকৈ অধিক ভয়াৱহ। এই পাঠটোৰ কিছুমান শব্দৰ অৰ্থ চাই ল'ব বন্ধুসকল। সাফিক অধিক, গ্ৰেট মহান, থিংক ভাবা, টুইচ দুবাৰ, নো জনা, পেৰিছ নাশ হোৱা, বাট কিন্তু, ডেজেয়াৰ ইচ্ছা, টেষ্টেড সোৱাদ লোৱা, এনক যথেষ্ট, ডেষ্ট্ৰাকশ্যন নষ্ট হোৱা, ফেভৰ পক্ষপাত, চাম কিছুমান, আইচ বৰফ, ফায়াৰ জুই, ইণ্ড শেষ বা সমাপ্ত, হেট ঘৃণা কৰা, ওল্ড পৃথিৱী, চে কোৱা। থিংকিং এবাউট দ্য পইম, কবিতাটোৰ বিষয়ে ভাবা। Question number 1. There are many ideas about how the world will end. Do you think that world will end someday? Have you ever thought what would happen if the sun got so hot that it burst or grew colder and colder? সংসাৰ বা পৃথিৱীখনৰ কিদৰে বিনাশ হ'ব সেই সম্পৰ্কে বহুতো ধাৰণা আছে। কোনোবা দিনা পৃথিৱীখনৰ বিনাশ বা অন্ত হ'ব বুলি তুমি ভাবানে? তুমি কেতিয়াবা এনেদৰে ভাবা নেকি? যদি সূৰ্যটো অধিক গৰম হয়, ফাটি যায় বা অধিক ঠাণ্ডা হৈ পৰে, তেতিয়া কি হ'ব? Answer. In the world, nothing is permanent and everything is destructible. This is real truth. The world will bound to end one day. Nobody can deny it. If the sun grows the hottest and it bursts, or the sun grows the coldest, then there will every possibility of destruction of the world as the sun is the source of energy. এই পৃথিৱীখনত কোনো বস্তুৱেই স্থায়ী নহয় আৰু সকলোবিলাক বিনাশযোগ্য। এইটো হৈছে বাস্তৱ সঁচা। এদিনাখন পৃথিৱীখনৰ বিনাশ হোৱাটো নিশ্চিত। কোনেও এইটো অস্বীকাৰ কৰিব নোৱাৰে। যদি সূৰ্যটো অধিক গৰম হৈ ফাটি যায় বা হঠাতে অধিক ঠাণ্ডা হৈ পৰে, তেনেহ'লে পৃথিৱীখন বিনাশ হোৱাৰ সকলো সম্ভাৱনা আছে, কিয়নো সূৰ্যটো হৈছে শক্তিৰ উৎস। Question number 2. For frost, what do fire and ice stands for? Here are some ideas. ফ্ৰষ্টৰ বাবে জুই আৰু বৰফে কি সূচাইছে ইয়াৰ কিছু ধাৰণা দিয়া আছে। গ্ৰেট লোভ, এভাৰিক ধনলালসা, ক্ৰুৱেলিটি অন্যায়, লাষ্ট তীব্ৰ ইচ্ছা, কনফ্লিক্ট সংঘাত, ফিউৰি খং কৰা, ইনটলাৰেন্স অসহনশীলতা, ৰিজিডিটি কঠোৰতা, ইনসেনচিটিভিটি অসংবেদনশীলতা, কোল্ডনেছ শীতলতা, ইনডিফাৰেন্স নিৰপেক্ষ, হেট্ৰেড ঘৃণা। এনচাৰ হ'ব according to Frost, fire stands for avarice, great conflicts, lust and fury, and ice stands for indifference, intolerance, cruelty, coldness and rigidity. ইয়াৰ অৰ্থ হ'ব ফ্ৰষ্টৰ মতে জুই বা অগ্নিয়ে ধনৰ লালসা, লোভ,
মনোমালিন্য, তীব্ৰ ইচ্ছা আৰু খং কৰাক সূচাইছে। আকৌ বৰফে নিৰপেক্ষ অসহনশীলতা, অন্যায় বা বৰ্বৰতা, শীতলতা আৰু কঠোৰতাক সূচাইছে। Question number 3. What is the rhyme scheme of the poem? How does it help in bringing out the contrasting ideas in the poem? কবিতাটোৰ লয়, যোজনা বা ৰাইমিং স্কিমটো কি? কবিতাটোৱে বৈষম্য ধাৰণা বুজোৱাত কিদৰে সহায় কৰিছে? ইয়াৰ এনসাৰ হ'ব In the poem, the word ice has been rhymed with twitch and suffix. Again, fire rhymed with desire and had rhymed with great. The word had and great expressed the contrasting view. Similarly, twitch and suffix express the contrasting view. কবিতাটোত আইচ শব্দটোৱে টুইচ আৰু ছাফিকৰ সৈতে উচ্চাৰণৰ মিল আছে। আকৌ ফায়াৰৰ সৈতে ডিজায়াৰৰ উচ্চাৰণৰ মিল আছে। হেড শব্দটোৰ সৈতে গ্ৰেটৰ উচ্চাৰণৰ মিল আছে। হেড আৰু গ্ৰেটে বিৰোধী ধাৰণা প্ৰকাশ কৰিছে। এনেদৰে টুইচ আৰু ছাফিক্সে বিপৰীত ধাৰণা প্ৰকাশ কৰিছে।